অহা কেইদিনমানৰ ভিতৰত আমাৰ যিমান মানুহৰ ৰেচন কাৰ্ড নাই, খুব বেছি দুমাহৰ ভিতৰত যিমান পৰিয়ালত আমি ৰেচন কাৰ্ড নাই, আমি সকলোকে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। মই ৰেচন কাৰ্ড দিয়াত কিয় ইমান গুৰুত্ব দিছোঁ? আগতে ৰেচন কাৰ্ডত আমি অকল বিনামূলীয়া চাউল পাইছিলোঁ। এতিয়াও আমি বিনামূলীয়া চাউল পাই থাকিম, কিন্তু এইবাৰ আমি ৰেচন কাৰ্ডৰ লগত আৰু এটা সুবিধা দিছোঁ। সেইটো হ'ল যে যিসকলে ৰেচন কাৰ্ড থাকিব তেওঁলোকে নিৰ্দিষ্ট হস্পিটাল, মেডিকেল কলেজ আদিত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা পাব। আৰু সেইটোকে আমি নাম দিছোঁ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান আঁচনি, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনি। কাৰ্ড আমি আপোনালোকক দিম, কিন্তু কাৰ্ড নোপোৱালৈকে অকল মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই চাউলটো পামেই। চাউলৰ লগত আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ আমি সুবিধা পাম। আপোনালোকে ৰাইজে অৰুণোদয় আঁচনিৰ বিষয়ে সকলোৱে জানে। আমি অসমত যোৱা বছৰ 21 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিছিলোঁ। অহা 2 অক্টোবৰত আমি অৰুণোদয় আঁচনি আৰু 7 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম। আৰু তাৰ পিছত অহা বছৰ আমি আৰু 8 লাখ মহিলাক আমি অৰুণোদয় দিম, যাতে অসমত 35 লাখ মহিলাই অৰুণোদয় আঁচনি পাব পাৰে। আপোনালোকে হাত দাঙক, কোনে কোনে অৰুণোদয় পোৱা নাই। অহাবাৰ মই আহিলে আকৌ হাত দঙাম, তেতিয়া হাতবোৰ কমি যাব। 2 অক্টোবৰৰ পিছত অৰুণোদয় নোপোৱা বহু মহিলাই অৰুণোদয় পাব। আৰু তাৰ পিছত অহা বছৰ আমি আৰু মহিলাক অৰুণোদয় দিম, যাতে আমাৰ দুখীয়া সকলো মহিলাই অৰুণোদয় আঁচনি পাব পাৰে। আগতে আমাৰ অৰুণোদয় আঁচনি 830 টকা আছিলে, চাওঁতে চাওঁতে 1200 টকা হ'ল। খুব কম সময়ৰ ভিতৰতে আমি অৰুণোদয় আঁচনি 1400 টকালৈকে আমি বৃদ্ধি কৰিম। তাৰমানে মাহত আপোনালোকে বেংকৰ একাউণ্টত 1400 টকাকৈ পোৱা আৰম্ভ কৰিব। অৰুণোদয় আগতকৈ বেছি মহিলাই পাব, আৰু অৰুণোদয়ৰ মূল্য বা অৰুণোদয়ৰ জৰিয়তে বেংকৰ একাউণ্টত সোমোৱা টকাৰ সংখ্যাও বাঢ়ি বাঢ়ি গৈ থাকিব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ইয়াতে কিমান মহিলা আছে যোন আত্মসহায়ক গ্ৰুপত আছে? কিমান আছে? হাত দাঙকচোন। বাবে আছে? সবৰে বেংক একাউণ্ট আছে নে নাই? 2 এদিনৰ ভিতৰতে আপোনালোকৰ লগত জীৱিকা সখী বাইদেউসকলে যোগাযোগ কৰিব। আপোনালোকে কি ব্যৱসায় কৰিব সেইটো আপোনালোকে আমাক লিখি দিব লাগিব। যিসকল মহিলা আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকে হাঁহ কুকুৰাৰ ব্যৱসায় কৰিব নে দোকান দিব নে শিপিনী হ'ব, এই কথাবিলাক আপোনালোকে লিখি দিব লাগিব। আৰু তাৰ পিছত গ্ৰুপটোত নহয়, গ্ৰুপৰ একাউণ্টত গ্ৰুপ যেনেকৈ চলি আছে চলি থাকিব, সদস্যসকলৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি সোমাই দিম। তাৰমানে